Hey guys, welcome back to my channel আৰু সকলোকে মই মোৰ আন এটি ব্লগলৈ স্বাগতম জনাইছো। আশা কৰোঁ সকলো ভালে আছে, মই ভালে আছো। আৰু ব্যাকগ্ৰাউণ্ড দেখি চাগে হয়তো গম পাইছে মই ঘৰত নাই। মই জেঠাইহঁতৰ ঘৰলৈ আহিলোঁ আৰু কোনগৰাকী জেঠাই ঘৰলৈ আহিছোঁ পিছত দেখাম ধুনীয়াকৈ। বিকজ মোৰ জেঠাই বহুত আছে, বহুত মানে 4জনী জেঠাই, এজনী পেহীটো চিনি পায় আৰু মোৰ ব্লগত দেখিছেই। জেঠাইকো দেখিছে আগৰ এটা ব্লগত। আৰু এতিয়া আমাক খাব দিছে মানে আমি আহিছোঁ, মই অকলে অহা নাই দেই, মোৰ লগত মানে এখেত আহিছে, কাকু বা এফালে বুলি। আমি আহিছোঁ এতিয়া, অলপ আগত পাইছোঁহি, 10 মিনিটমান হৈছে আৰু এতিয়া আমি খাম। চাহ দিছে, পানী পিঠা, তাৰপিছত চানা কল এইবিলাক দিছে, খাম। আৰু জেঠাইক দেখাই দিওঁ আৰু ধুনীয়াকৈ ওলাই বহি আছে এইফালে। এয়া জেঠাই খাব লৈছে এতিয়া। পিছত চাই থাকক, ব্লগটো ধুনীয়াকৈ দেখাম, চব দেখাই থাকিম আৰু চব চাই থাকক। এইফালে আইনো নোলায় এতিয়া, তাই ওলাব, লাহে লাহে ওলাব দে। আৰু এতিয়া চাহ তাহ খাই কৰি আমাৰ হৈ গ'ল। এতিয়া ভাবিছোঁ এটা ভিডিঅ' কৰিম, জেঠাই, মই, বুলি, কাকু বা ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি পেলাই এটা বিহু ডান্স কৰিম, ধুনীয়াকৈ নাচিম। আৰু এইটো একচুৱেলি প্লেন আছিল আমাৰ। পৰহি মোক জেঠাই ফোন কৰিছিলে, ইয়ালৈ থাকিবলৈ মাতিছিলে আৰু যে আহিবা তুমি, বুলি, কাকু এনেকৈ মিলি পেলাই থাকিবলৈ আহিবা আৰু আমি ভিডিঅ' কৰিম, নাচিম, এনেকুৱা প্লেন আছিল মানে আমাৰ। তো এতিয়া আমি ৰেডি হওঁ, ৰেডি হৈ পেলাই নাচিম, ধুনীয়াকৈ চাব আপোনালোকে আৰু মই ভিডিঅ' দিম ধুনীয়াকৈ লগাই পেলাই। আৰু মানে যিহেতু অসমৰ প্ৰথম বিহু কৰি ঘৰত আহিছোঁ, বিহু নানাচিলে কেনেকৈ হ'ব, হয় নহয়? গতিকে ৰেডি হৈ লওঁ, চ' চাই থাকক। বুলি আহা, জল্দি আহা। আৰু মানে হেৰি কি আছিলে, আৰু এটা কথা কৈ লওঁ, জেঠাইহঁতৰ ঘৰখন মানে ইমান বেছি ধুনীয়া। বুলি তুমি অলপমান কৈ দিয়া অনুভৱ। আহিলে মানে ঠাণ্ডা ঠাণ্ডা ফিল এটা হৈ যায়, ইমান ধুনীয়াকৈ চিকচিকীয়াকৈ থয় আৰু মানে ইমান বেছি ধুনীয়াকৈ ৰাখে মানে ঘৰখন, মানে থাকি মানে আহিলেই মানে কিবা ঠাণ্ডা লাগি যায়, মানে গৰমৰ দিনত আহিলে একদম ঠাণ্ডা লাগি যায় মানে। এইফালে চাওক, এইফালে আমাৰ আইনু বা, তেখেতে মানে ধুনীয়াকৈ ঘৰ চৰ চাফা কৰি ৰাখিব একদম ধুনীয়াকৈ, মানে ইমান চাফাও ছোৱালীজনী, আৰু ধুনীয়া ধুনীয়া বস্তু বনাই খুৱাই আমাক। ৰাতিও বোলে আপুনি বনাব ভাত আইটেম বাটাৰ চিকেন আৰু নিৰামিষ। সঁচানে? বাটাৰ চিকেন বনাব দেই, দেখাই আছোঁ, ৰাতিলৈ দেখাম ধুনীয়াকৈ। আৰু মই কাইলৈ মানে, আজিতো ব্লগটো বাৰু কমপ্লিট নহয়, আজি ৰাতিলৈ দেখাম আৰু যিমানখিনি পাৰোঁ। কাইলৈ মই ৰাতিপুৱা কণ্টিনিউ কৰিম। আৰু এতিয়া আমি ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ। এয়া চাদৰ মেখেলা পিন্ধিছে, এইফালে বুলি, এইফালে ৰিলচৰ প্ৰেক্টিচ কৰি আছে, আৰু এইফালে জেঠাই ৰেডি হৈ আছে, চবলক। এইফালে নাচিবলৈ পৰা ৰেডি হৈ আছে, মেকআপ আৰ্টিষ্ট। আৰু এইফালে মই আৰু এতিয়া আমি চব ৰেডি হৈ গ'লোঁ ধুনীয়াকৈ। এইফালে জেঠাই পূৰা ধুনীয়াকৈ ৰেডি হৈ গৈছে, আৰু মই এইফালে বুলি। আৰু এতিয়া আমি নাচিব লৈছোঁ। জেঠাই কৈছে নাচিব নোৱাৰে বোলে, ইফালে অসমৰ প্ৰথম বিহু কৰি, তেনেকৈ ক'লে নহ'ব ন, আমি নাচিমেই আৰু। আজিকালি নাচ বেলেগ, মোৰ আগৰ বিহু বেলেগ। সেইটো হয় বাৰু, এতিয়া ডান্সৰ হেৰিটো অলপমান বহুত চেঞ্জ হৈছে, হয় নহয়? বাৰু যি নহওক আমি নাচিমেই ন, নাচিবলৈ আহিছোঁ যেতিয়া নাচিমেই আৰু, একদম কথাই নাই বেলেগ। সকলোৱে চাব দেই, মই ভিডিঅ' কৰিম ধুনীয়াকৈ, একদম দেখাই দিম ধুনীয়াকৈ, চাই থাকিব চবেই, চব ব'লক। আমাৰ চবৰে একদম পূৰা ডান্স কৰি একদম ভিডিঅ' চিডিঅ' বনাই একদম হৈ গ'ল। এতিয়া ব'লকচোন কিটচেনৰ পৰা আহোঁ, কি বনাইছে চাই আহোঁ। বাটাৰ চিকেন বনোৱাৰ কথা আছিল ন আজি। এইফালে কিবা কিবি ভুজিয়া আছে।
এইফালে কিহৰ যা যোগাৰ চলি আছে খানাৰ আজি কি বনাবা হেৰি বাটাৰ চিকেন ব'লা এইফালে যাওঁ আধা আধি মাংস ফ্ৰাই কৰা হৈ গ'ল অঁ আৰু এতিয়া এইখিনি পিচি লৈছোঁ পেষ্টখিনি ৱাও পিচি লৈছোঁ আৰু এতিয়া বনাম আৰু একদম গাইজ আৰু এতিয়া ব্ৰেকফাষ্ট কৰিলোঁ কৰাৰ পিছত এতিয়া মই ধুনীয়াকৈ গা পা ধুই কৰি ফ্ৰেছ হৈ আহিলোঁ এতিয়া মাহঁত আহি পাইছেহি মাহঁতক দেখাই আছোঁ এইফালে মা আহিলে জেঠাই মুন্নি তাৰপিছতে আৰু দেখাই আছোঁ এইফালে বাবা আহিলে পেপাৰ পঢ়ি আছে পূৰা মোৰ ব্লগত বোলে মুন্নিক ভালকৈ দেখুওৱা নাই সেইকাৰণে দেখাই দিছোঁ এইফালে ভাত খাওঁগৈ এতিয়া ব'লক চব যাব ওলাইছে একদম পেহাহঁতো আহিছিলে পেহী পেহা তাৰপিছত আমাৰ মা দেউতা ভণ্টি এতিয়া আমি থাকিম আৰু ন আমি আজি থাকিম কাইলৈ যামগৈ আৰু Excuse me. আম আৰু আপেল যে দেখিলে আমালৈ বোলে আনি থৈছিলে খাবলৈ কিন্তু আমি খাবলৈ সময়ে নাপালোঁ মানে খায়ে আছোঁ কিবা কিবি খায়ে আছোঁ মানে টাইমেই পোৱা নাই খাম আৰু দেই কাইলৈ খাম হ'ব কাইলৈ খাম এয়া পূৰা মাংস ভাজি আছে এইফালে জেঠাই চিকেন ন এইটো চিকেন বনাই আছে ন অঁ অঁ এইফালে অঁ এইটো পোলাওৰ কাৰণে চাউল এতিয়া পৰা ভাত খালোঁ ধুনীয়াকৈ আৰামত মোৰ খাবলৈ বাকী আছে আৰু এটা ক্ৰীম আৰু মিঠাই সেইটো খাম অলপ পিছত দিব আৰু এইফালে জিকুদাৰ লগত পূৰা আমি কথা পাতি আছোঁ এইফালে জিকুদা কোৱা কিবা এটা কৈ দিয়া আজি আমাৰ কথা পতা টপিকটো কি আছিলে টপিকটো কি আজি আমাৰ কথা পতা
যি টি মানে চুকুৰালি বিয়া হ'ল যে সেই তাকে পাতি আছোঁ ইমান দুখ বোলে বুলিৰ চুকুৰালি বিয়া হ'ল যে বুলিয়ে দুখ কৰি আছে মানে ইছ ৰাম চুকুৰালিটো বিয়া হৈ গ'ল মোৰ বহুত দুখ লাগে গুড মৰ্ণিং আৰু এতিয়া শুৱাৰ পৰা উঠিলোঁ এতিয়া নহয় বাৰু সময় হ'ল শুৱাৰ পৰা উঠি পেলাই চাহ তাহ খালোঁ এতিয়া দিছে আপেল খাম এতিয়া আৰু ব্লগটো ভাবিছোঁ এইখিনিতে এণ্ড কৰোঁ যিমানখিনি পাৰোঁ দেখালোঁ একদম মানে স্কিপ কৰি আৰু আজি ঘৰলৈ যামগৈ ঘৰলৈ যোৱাৰ আগত মানে মই এটা হোম টুৰ দিম জেঠাইহঁতৰ পাৰ্মিশ্যন লৈছোঁ বাৰু দেখাম ধুনীয়াকৈ আৰু কি দেখাম মানে এইটো ব্লগত নেদেখাওঁ নেক্সট ব্লগত চাব আপোনালোকে তো ইমানেই আজি ব্লগটো যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ক'ব নালাগে মই এক্সট্ৰাকৈ জানেই সকলোৱে হয় নহয় চ' বাই বাই